بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহ। অসমীয়া ইছলামিক টিভিত আপোনাক স্বাগতম। হাছৰৰ ময়দানত যি 5টা প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কোনেও এখোজ আগবাঢ়িব নোৱাৰিব। হাছৰৰ ময়দানত প্ৰত্যেকজন বান্দাহক 5টাকৈ প্ৰশ্ন কৰা হ'ব। যি 5টা প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কোনেও এখোজ পৰিমাণ আগবাঢ়িব নোৱাৰিব। আৰু এই 5টা প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ। এজন বান্দা তাৰ গোটেই জীৱন কেনেকৈ অতিবাহিত কৰিলে তাৰ পুংখানুপুংখভাৱে উত্তৰ দিব লাগিব। ইয়াৰ লগতে সম্পদ উপাৰ্জনৰ বিষয়েও পূৰ্ণ হিচাপ দিব লাগিব মহান আল্লাহক। মানুহক পৃথিৱীত পঠোৱা হৈছে ইবাদতৰ বাবে। মানুহৰ বাবে এই দুনিয়াখনেই শেষ নহয়। ইয়াৰ পিছত আখিৰাতৰ জীৱন এটি আছে। বান্দাহৰ বাবে আছে জান্নাত জাহান্নাম। সেই জীৱনৰ কোনোদিন শেষ নাই। আল্লাহ পাকৰ আদেশ আৰু আল্লাহৰ ৰছুলৰ আদৰ্শ মতে জীৱন যাপন কৰিলে অৱশ্যই সেইজন জান্নাতি। আনহাতে যিয়ে আল্লাহ আৰু তেওঁৰ ৰছুলৰ অবাধ্য তাৰ বাবে আছে জাহান্নামৰ ভয়ানক শাস্তি। সেয়েহে প্ৰত্যেকজন মুমিন বান্দা এই পৃথিৱীত প্ৰত্যেকটো মাখলুকৰ লগত সৎ ব্যৱহাৰ কৰা উচিত। আয় উপাৰ্জনৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰখা উচিত। আল্লাহ ৰাব্বুল আলামিন পবিত্ৰ কোৰআনত ঘোষণা কৰিছে যে প্ৰত্যেকজন জীৱৰে মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। সূৰা আনকাবুত আয়াত 57। আৰু মৃত্যুৰ পিছত প্ৰত্যেকজন মানুহে সমাবেত হ'ব হাছৰৰ ময়দানত। আৰু হাছৰৰ ময়দানক সূৰা ফাতিহাত ইয়াউমুদ্দিন বুলি কোৱা হৈছে। হাদিছৰ বৰ্ণনা অনুযায়ী এই কঠিন দিনটোত আদম সন্তান কোনোবা নবীয়ে হওক বা অলিয়ে হওক 5টা প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এখোজ লৰচৰ কৰিব নোৱাৰিব। আৰু এই 5টা প্ৰশ্ন হ'ল: নম্বৰ 1, তুমি তোমাৰ গোটেই জীৱন কোন পথত অতিবাহিত কৰিলা? দ্বিতীয় প্ৰশ্ন, যৌৱন কালত কোন আমাল কৰিছা? এইটো খুবেই গুৰুত্বপূৰ্ণ বিষয়, যিহেতু যৌৱনত মানুহে সকলোতকৈ বেছি কাম কৰিব পাৰে। তাৰ শক্তিও থাকে অত্যাধিক। সেয়ে আল্লাহে বিশেষভাৱে এই যৌৱন কালৰ হিচাপ ল'ব। তৃতীয় প্ৰশ্ন, ধন সম্পদ কোন পথেৰে উপাৰ্জন কৰিছিলা? চতুৰ্থ প্ৰশ্ন, ধন সম্পদ কোন পথত ব্যয় কৰিছিলা? আৰু পঞ্চম প্ৰশ্ন, দিনে ইছলাম সম্বন্ধে তোমাৰ যিমানখিনি জ্ঞান আছিল সেই জ্ঞান অনুযায়ী কিমানখিনি আমাল কৰিছিলা? তিৰমিজি। আজিকালি আমাৰ যৌৱনকাল অতিবাহিত হয় অত্যন্ত কৰুণ অৱস্থাত। যিমানবোৰ লেতেৰা কাম হয় এই বয়সতে, কিয়নো এই সময়টো আল্লাহৰ ওচৰত মহত্বপূৰ্ণ সময়। এই যৌৱনকালত আল্লাহক খুচি কৰিব পাৰিলেই তাৰ আছে কামিয়াবী। সেয়েহে শয়তানে নিবিচাৰে কোনোবাই যৌৱনকালত আল্লাহৰ প্ৰিয়ভাজন হওক। শয়তান কোনো জ্ঞানী আৰু মূৰ্খ নেচায়। তাৰ কাম হ'ল মানুহৰ অন্তৰত গৈ তাক ৱাছৱাছা দি ভুল পথাই লৈ যোৱা। মানুহে আয় উপাৰ্জনৰ ক্ষেত্ৰত একেবাৰে বেহিচাপ হৈ গৈছে, যাৰ অধিকাংশ উপাৰ্জন পন্থা অবৈধ। অলপ চিন্তা কৰি চাওক, হাছৰৰ ময়দানত আল্লাহৰ লগত এইবোৰ হিচাপ কেনেকৈ দিব? দুখৰ বিষয় এই যে প্ৰশ্নবোৰৰ উত্তৰ নিদিয়াকৈ কোনেও আগবাঢ়িব নোৱাৰিব। গতিকে অতীতৰ সকলো গুনাহৰ কথা স্মৰণ কৰি আল্লাহৰ ওচৰত ভৱিষ্যতে এইবোৰ ভুল নকৰো বুলি প্ৰতিশ্ৰুতি দি তৌবা কৰক। বিনা তৌবাই মৃত্যুবৰণ কৰিলে কিন্তু আপোনাৰ বাবে আছে ভয়ানক শাস্তি। মানুহ পাপৰ পৰা আঁতৰি যাব নোৱাৰে, যিহেতু আমাৰ মাজত শয়তান মজুত আছে। সেয়েহে মানুহৰ জীৱনত কোনো নহয় কোনো এটা পাপ হ'বই। কোনোবা যদি পৃথিৱীৰ সমান গুনাহ কৰে আৰু সি যদি আল্লাহৰ লগত আন কাকো শিৰিক নকৰে, তেন্তে তৌবা কৰিলে আল্লাহ ক্ষমা কৰি দিব। কিন্তু একেটা পাপকে বাৰে বাৰে কৰি থকাটোৱে ঘৃণাৰ বিষয়। এই ক্ষেত্ৰত সেইজন ক্ষমাৰ যোগ্য হয় নে নহয় আল্লাহ বেহতাৰ জানে। মহান আল্লাহ আমাক সকলোকে তেওঁ আৰু তেওঁৰ ৰছুলৰ নীতি অনুযায়ী জীৱন পৰিচালনা কৰাৰ তৌফিক দান কৰক। আমিন।